কৰিছোঁ আপোনালোকৰ খবৰ ভাল মোৰতো খবৰ ভালে কাৰণ মই মাহীহঁতৰ ঘৰত যাব ওলাইছোঁ মাহীহঁতৰ টিকলিজনী আছে তাইক দেখা পাম ভাল লাগি আছে আৰু মনটো মোৰ লগত ভণ্টি যাব ভণ্টি আৰু মই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মাহীহঁতৰ ঘৰত এয়া আমি এতিয়া মাহীহঁতৰ ঘৰত চাহ খাইছোঁ চাহৰ লগত আছে ভুজিয়া তাৰপিছত নিমকি আৰু গাখীৰ দিয়া চাহ আমি এতিয়া চাহ খাওঁ বাকী টিকলিক চাওকচোন টিকলি টিকলি হাই কোৱা হাই কৈ দিয়া হাই কৈ দিয়া ক হাই হাই কৈছে চাওক ক আহা আহা কোৱা চাহ খাই এতিয়া মাহীক অলপ হেল্প কৰি দিওঁ আৰু পাকঘৰত যিহেতু আমি যাবও লাগিব আজি নাথাকোঁ যিহেতু সোনকালে যাব লাগিব বতৰটো দেখিছেনে আজি বাৰু ৰ'দ দিছে কালিতো বৰষুণে দি আছিল কি মানে বতৰটো আৰু কি বৰষুণ কেতিয়াতে কি দিয়ে মানে গৰিয়ে নাপায় আৰু সেইকাৰণে আমি সোনকালে যাবও লাগিব এতিয়া কেৰাহীখন দিছোঁ বহাই ইয়াতে মই বনাম মাংস মই মানে মাহীয়ে বনাব বাৰু মই এনেই আৰু দিছোঁ আৰু না মাহী হ'বনে তোৰ আৰু দিব লাগিব তাৰপিছত মাংস বনাবনো কি আৰু চবেই জানে ইয়াত মই দুটা পিঁয়াজ কাটি লৈছোঁ আলু মই এটাই দিছোঁ দেই ডাঙৰ চাইজৰ আলু এটাই দিছোঁ মই আলু বেছি দিলে ভাল নাপাওঁ আৰু ইয়াত জিৰা তাৰপিছত গোটা জিৰাটো আৰু আদা নহৰু গোটেইখিনি মই মাহী ইয়াত বটিছে পটাত বটিছে দেই এতিয়া ইয়াত পিঁয়াজটো দিব মাহীয়ে বনাব আৰু কিবা দিয়ে মানে চবৰে হেৰি বনোৱাটো বেলেগ বেলেগ আৰু এইজনী আমাৰ মাহী আৰু এইটো টিকলি আমাৰ মাহী কিন্তু ধুনীয়া কাপোৰ বব জানে দেই ধুনীয়া ধুনীয়া কাপোৰ বয় আৰু আপোনালোকক দেখাম বাৰু আমি ভাত তাত বনোৱা হৈ লৈ ভাত তাত খাই লৈ আপোনালোকক দেখাম মাহী ধুনীয়া কাপোৰ বয় আৰু আপোনালোকক দেখাম আহা টিকলি এয়া আমাৰ টিকলি মাহী ভাত বনাই আছে ৰ'ব আমি বাৰান্দাত বহি আছোঁ এই টিকলি এয়া টিকলি চাই থাকে মোৰ ফালে তো হাই কোৱা হাই হাই কৈ দিয়া হাই কোৱা বাৰ ভিডিঅ'বিলাক চাব বাৰ ভিডিঅ'বিলাক চাব কোৱাচোন লাইক কৰিব বুলি কোৱা লাইক কৰিব তাৰ চলতে ইমান ক'ব পৰা হোৱা নাই আৰু এতিয়া থুনুক থানাক মাতটো ওলাইছেহে এইখিনি সময় মানে ভাল লাগে ন ল'ৰা ছোৱালীবিলাকৰ সৰু সৰু বাচ্ছাবিলাকৰ কি যে কয় সিহঁতে জানে আৰু পি পি মানে মোৰ গাড়ীখন দেখি কিনে কৈছে আৰু পি পি গম পাইছে তাই ইহঁতে জানে চব কিন্তু মানে স্পষ্টকৈ ক'বহে নোৱাৰে জানে কিন্তু চব ইমান গৰম দিছে আজি আমি বাৰান্দাতে বহিছোঁ ৰ'ব যাবও লাগিব সোনকালে ঘৰত যিহেতু বৰষুণ আহিবও পাৰে মানে এইকেইদিন বতৰটো এনেকুৱা হৈ আছে ন কেতিয়া বৰষুণ দিয়ে ঠিকেই নাই তাৰমানে আৰু ডাঙৰ মাইনা স্কুলত গৈছে তাই আহি পাব 3টামান বাজিব তাইৰ আহোঁতে তাই আহি পোৱাৰ পিছত ভাত পানী খাই আমি আৰু মাহী কাপোৰ দেখাম বুলি কৈছিলোঁ ন আপোনালোকক কাপোৰবিলাক দেখাম ময়ো চাম তাৰপিছত আমি ঘৰত যাম আপোনালোকে ভিডিঅ'টো চাই যাব আজি কোৱা কি ক'ব খুজিছা কোৱা হেপী পি বোলে মানে মোৰ গাড়ীখনত উঠাব লাগে তাইক চাই থাকিব ভিডিঅ'টো আপোনালোকক এয়া মাহী কাপোৰবিলাক ওলাইছে এইযোৰ ব্লেক কালাৰৰ কি ধুনীয়া লাগিছে চাওকচোন ব্লেক কালাৰত গল্ডেনৰ বুটা দিছে মানে পদ্মিনী হয় এইযোৰ কি ধুনীয়া লাগিছে চাবচোন আপোনালোকে মানে কি ক'ম আৰু মোৰ কিন্তু বহুত ভাল লাগিছে কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত মোক জনাবচোন চাওকচোন কাপোৰযোৰ ধুনীয়া লাগিছে এইযোৰ আৰু ইয়াৰ মেখেলাখন আপোনালোকক দেখাইছোঁ এইখন ইয়াৰ মেখেলা এখন মেখেলা চাওকচোন এখন মেখেলা ইয়াৰ তাৰপিছত আৰু এইযোৰ আছে ৰ'ব দেখাইছোঁ চাফ কালাৰৰ এখন চাদৰ ইয়াতো ইয়াত ব্লেক আৰু আপোনাৰ গল্ডেনৰে এইটো গল্ডেনে হ'বনে অৰেঞ্জতো পৰে আচলতে এইটো কালাৰৰ মানে বুটা দিছে পুৰা গাই কি ধুনীয়া লাগিছে চাওকচোন কমেণ্টত জনাব আপোনালোকে ভাল লাগিছে নে নাই মোৰ কিন্তু বহুত ভাল লাগিছে কাপোৰযোৰ মানে আজিকালি বোৱা কাপোৰবিলাক এই গৰমৰ দিনত মানে পিন্ধিলে ভাল লাগে গাত থকা আনে নাপায় ন ইমান ধুনীয়া লাগিছে চাওকচোন চাদৰখন ধুনীয়া লাগিছে এইখনৰ এইটো মেখেলা এখন
এখন ইয়াৰ মেখেলা মেখেলাখন চাওকচোন তাৰপিছত এইযোৰৰ এইটো ব্লাউজো আছে এইটো ব্লাউজ পিচ আৰু ব্লাউজ পিচটো ভাল লাগিছে ধুনীয়াকৈ পটি বাচিছে পটি বাচি কিনে মাৰিছে তাৰপিছত আৰু এখন চাদৰ আছে ৰঙাপাৰী এই চাদৰখনো মোৰ বহুত ভাল লাগিছে চাদৰখন চাওকচোন ৰঙাপাৰীতে গুঠা চাদৰ এইখন মাইনাৰ বাবে লগাইছিল তাই চাওকচোন চাদৰখন কি ধুনীয়া লাগিছে চাওকচোন আপোনালোকে এই বুটাকেইটা মজা লাগিছে আৰু এই যিটো ৰাজা আৰু পদুম ফুল দিছে মাজত কি কম আৰু এইবিলাক আচলতে মানুহৰ এটা এটা মানে আৰ্ট আৰু ন কি ধুনীয়াকৈ মানে এই বোৱনীবিলাকে যে কি ধুনীয়াকৈ এইবিলাক বাচে মানে আচৰিত আৰু এইটো চাওকচোন কি ধুনীয়াকৈ ৰাজাটো আপোনাৰ চাওকচোন ৰাজা আৰু ফুলটো কি ধুনীয়াকৈ দিছে বহুত ভাল লাগিছে ন টিকলি আইতা আইতা নেকি তাই মানে মেখেলা চাদৰ পিন্ধাৰ কাৰণে আইতা বুলি ভাবিছে তাৰ কাৰণে এইটো আমাৰ মাহী গাত দি চাইছে চাওকচোন মানে কেমেৰাত ধৰিব পৰা নাই চাগে আপোনালোকে কিন্তু মানে অৰিজিনেল ইমান ধুনীয়া দেখা হৈছে কাপোৰযোৰেৰে এই আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি ভাল পালে যদি কমেণ্ট কৰি জনাব মোৰ চাই বহুত ভাল লাগিছে আৰু বহুত আছিল কাপোৰ কিন্তু এতিয়া সময়ো নাই বাৰু ওলাব আৰু এদিন আহিলে আপোনালোকক দেখাম বাকীযোৰ কাপোৰ বাকী আৰু আমি এতিয়া যামেই আৰু ভাত পানী যিহেতু খালোঁ আপোনালোকক কৈছিলোঁ যিহেতু বতৰটো বেয়া বেছি সময় নাথাকোঁ আৰু যামেই ডাঙৰ মাইনা ক'ত গ'ল তাই কৈ আছিল তাইক ভিডিঅ'ত দেখাব লাগে বুলি এইজনী আমাৰ মাহীহঁতৰ ডাঙৰ মাইনা ক'তে এইজনী তাই মানে চাইকেল লাগে তাইক চাইকেল আচলতে চাইকেলখন তাইৰ বেয়া হৈছিল বাৰু আগৰখন তাই চাইকেলৰ হৈ মানে 3 দিনমান কান্দিছে আৰু ভাত নাখায় নপঢ়ে চাইকেল লাগে এইখিনি বয়সটো তেনেকুৱাই না আমো সৰুতে এনেকুৱা কৰিছিলোঁ মাহঁতে মানে যেতিয়া আমাক বস্তু দি আমি ভাত নোখোৱা হয় তেতিয়া দিব এইখন তাইৰ চাইকেল তাই কৈছে মোৰ চাইকেলখন ভিডিঅ'টো থোৱা এইখন চাইকেল ভাল লাগিছে চাইকেলখন ন ধুনীয়া লাগিছে মাইনা চাইকেলখন কিন্তু সেয়াই আৰু সৰু সৰু বস্তুতে আমাৰ দৰে মানুহৰ সৰু সৰু বস্তুতে খুব আৰু নহয় কি কয় চাইকেলখন দিয়াৰ পৰা মাহী পঢ়িছেনে তাই চাইকেলখনৰ পৰা পঢ়িছে ভাতো খাইছে ন গতিকে আপোনালোকে আজি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো এৰিছোঁ বাই বাই